পিঁয়াজৰ দাম হঠাতে আকাশলংঘী হৈ পৰিল। কৃষকসকলে নিজৰ পিঁয়াজ ৫ টকা কিলোত বেচিলে। একে পিঁয়াজ বজাৰত আজি ১০০ টকা কিলোত বেচি আছে। কৃষকসকলৰ মাজত আজিকালি আলোচনাত মাত্ৰ এটাই বিষয় আছিল। এয়াতো আমাৰ সৈতে বৰ অন্যায় হৈ গ'ল। ইমান সস্তাত পিঁয়াজ কিনি চৰকাৰে কিমান দামত বিকি আছে। ইমান বছৰ ধৰি পিঁয়াজৰ খেতি কৰি আছো মই। এইবাৰ এনেকুৱা লাগিছে যেনে আমি শেষ হৈ গ'লো। সকলো কৃষকে নিজ নিজ উপায়েৰে নিজৰ সমস্যা এজনে আনজনক কৈ আছিল। তাৰ পাছত সকলো নিজ নিজ ঘৰলৈ যায়। ৰামেশ্বৰমৰ নিজৰ ঘৰলৈ গ'ল। ৰামেশ্বৰমৰ পৰিয়ালত তেওঁৰ পত্নী সুলোচনা, জীয়েক লাৱণ্য আৰু পুতেক জিতেশ আছিল। তেওঁ মহাৰাষ্ট্ৰৰ এখন সৰু গাঁও সংৰূপত বাস কৰিছিল। এনেও গাঁৱৰ বেছিভাগ কৃষকে পিঁয়াজৰ খেতি কৰিছিল, কিন্তু অফ ছিজনত আন শাক-পাচলি লগাইছিল। এবাৰ যিসকল কৃষকে নিজৰ পিঁয়াজ চৰকাৰক বেচিলে, তেতিয়া ৫ টকা কিলোত বেচিলে আৰু হঠাতে ই ২ মাহৰ পাছত সুলোচনা, এইবাৰ যি হৈ গ'ল আৰু হৈ গ'ল। এইবাৰ মই পিঁয়াজৰ ইমানেই খেতি কৰিম আৰু তাক নেবেচো যেতিয়ালৈকে মই ভাল দাম নাপাওঁ। চাই ল'ব, আপুনি যি ভাল দেখে। খেতিৰ বিষয়েতো একোৱেই নাজানো। আই, তই জাননে, আমাৰ স্কুলত গোটেই টিচাৰেও এই বিষয়ে কথা পাতি আছিল। মই যদি গম পালোহেঁতেন যে ইমান দাম বাঢ়িবলগীয়া আছে, তেতিয়া মই পিঁয়াজ বজাৰত নেবেচো নহয়। দেৱ, যি হৈ গ'ল তাক যাবলৈ দিয়া। পাছত যি হয় দেখা যাব। মোৰ মূৰ গৰম হৈ গৈছে। লাৱণ্য, ল'ৰাটোৰ কাৰণে ভাত ঠিক কৰ। জিতেশ, যা লাৱণ্যক সহায় কৰি দে। ৰামেশ্বৰ এনেও বৰ ভাল আছিল, কিন্তু অলপ লোভীয়া আছিল। যেতিয়া তেওঁ পাচলিৰ ভাল দাম পায়, তেতিয়া তেওঁ সেয়া বেচি দিয়ে। তেতিয়া এইটোও নাভাবে যে পৰিয়ালৰ বাবে অলপ পাচলি লাগিব নে নাই। বহুবাৰ এনেকুৱা হয়, সুলোচনাই চাটনিৰ সৈতে ৰুটি খাব লগা হয়, কিন্তু ৰামেশ্বৰে পাচলি লৈ নাহে। পিঁয়াজ লগোৱাৰ বতৰ আহিলে। সকলো কৃষকে পিঁয়াজৰ খেতি আৰম্ভ কৰি দিলে। ৰামেশ্বৰমেও পিঁয়াজৰ পুলি নিজৰ পথাৰত লগাই দিলে। তেওঁ ইমান ঠাণ্ডাতো পুৱাই পুৱাই পথাৰ পাইগৈ আৰু সদায় পিঁয়াজৰ খেতি চায়। এইবাৰ মই বহুত ভাল পিঁয়াজৰ পুলি লগাইছো। পিঁয়াজো ভাল মাত্ৰাতে হোৱা উচিত। যদি এনেকুৱা হয় নহয়, তেতিয়া এইবাৰ মই গোটেই পিঁয়াজ ষ্ট'ৰ কৰি ল'ম। আৰু যেতিয়া বজাৰত এইবাৰ দৰে দাম বাঢ়ি যায়, তেতিয়া নিজেই সেইবোৰ বেচিম। সকলো কৃষকেই তালৈ আহে। আৰে ৰামেশ্বৰম, মই চাই আছো, আজিকালি তই সদায় সদায় পুৱাই খেতিলৈ আহি যাৱ। ভাই, ইমান ঠাণ্ডাত সদায় দেখিলে তোৰ শস্য দুদিনত তৈয়াৰ হৈ নাযায়। টাইমটো সিমানেই ল'ব যিমানত ই তৈয়াৰ হৈ যাব। এনেকুৱা একো নাই ভাই, মোৰ টোপনি আহি যায়, সেইকাৰণে মই পথাৰৰ ফালে ওলাই যাওঁ। এই অজুহাতত পুৱা খোজকঢ়াও হৈ যায় আৰু মোৰ নিজৰ শস্যও চাই লওঁ। হয় নেকি? এইটো কথা। ব'ল তেন্তে গাঁৱলৈ যাওঁ। এইবাৰ মই মোৰ পিঁয়াজ সোনকালেই বেচি দিম। তাৰ পাছত মোৰ পথাৰত পাচলি লগাম। ভাবিছোঁ বেলেগ বেলেগ পাচলি যদি মই লগাই লওঁ, তেন্তে বজাৰত প্ৰতিটো সময়ত কিবা নহয় কিবা বিকি থাকিব পাৰিম। ৰামেশ্বৰমে মনে মনে তেওঁক লৈ হাঁহিবলৈ ধৰিলে। মূৰ্খ মানুহ, মইতো মোৰ পিঁয়াজ ষ্ট'ৰ কৰি ৰাখি থ'ম আৰু তাক দামত বেচিম। ৰামেশ্বৰম ঘৰলৈ আহে। দেউতা, মোক এইবাৰ নতুন চুৱেটাৰ লাগে। মোৰ সেই স্কুলৰ চুৱেটাৰটো সৰু হৈ গ'ল। বপাই, এইবাৰ কাম চলাই লচোন তই। মই এইবাৰ যেতিয়া পিঁয়াজ বেছি দামত বেচিম, তেতিয়া বহুত পইচা মই উপাৰ্জন কৰি ল'ম আৰু সেই পইচাৰে মই তোৰ কাৰণে 2টা চুৱেটাৰ ল'ম। দেউতা, মই মাক দেখাইছোঁ মোৰ চুৱেটাৰ। সি বহুত সৰু হৈ গ'ল, মোলৈ ফিট নহয়। ইমাননো কি ভাবি আছে? ল'ৰা-ছোৱালীক লাগে। আৰে তই কি জান কিমান পৰিশ্ৰম কৰিব লাগে? এইবাৰ এই চুৱেটাৰে কাম চলাই ল। যতীনে এই শুনি কান্দিবলৈ ধৰিলে। সুলোচনাই নিজেই গোটাই থোৱা পইচা ৰামেশ্বৰমক দিলে। ইমান লোভো ঠিক নহয়। আপুনি প্ৰতিটো বস্তুতে ইমান চিকটামি কৰে। কিছুমান বস্তু বহুত জৰুৰী হয়। লওক, এয়া পইচা লওক আৰু যতীনক চুৱেটাৰ দিয়ক। যাওক। তই দি দে মোক। এয়াই চিকটামি যি আজি 4 পইচা তোমাৰ ওচৰত আছে। তাৰ পাছত তেওঁ নিজৰ ল'ৰা যতীনক লৈ বজাৰলৈ গুচি যায়। তাতে গাঁৱৰ 2জন কৃষকে নিজৰ মাজতে কথা পাতি আছিলে। ৰামেশ্বৰমে তেওঁলোকক দেখি তেওঁলোকৰ ওচৰলৈ যায়। কি খবৰ ভাই? এই বজাৰত কিবা ল'বা নেকি তুমি?
আৰে মই ইয়ালৈ মোৰ পথাৰৰ কাৰণে সাৰ ল'বলৈ আহিছোঁ। দোকানীয়ে মোক কৈছে যে এনেকুৱা এবিধ সাৰ আহিছে যিটো পিঁয়াজত দিলে পিঁয়াজ ডাঙৰো হ'ব আৰু সোনকালেও হ'ব। তেতিয়াহ'লে নিশ্চয় কিবা খেলি মেলি হ'ব। যি বস্তু প্ৰকৃতিৰ হিচাপত তৈয়াৰ হয় সিয়ে ভাল হয়। ৰামেশ্বৰম আনন্দ মনেৰে ঘৰলৈ আহে। মোকো কোৱাচোন ভাই, কোনজন দোকানীয়ে এই বুলি কৈছে? কৃষকসকলৰ এই কথা শুনি ৰামেশ্বৰমৰ কাণ থিয় হৈ গ'ল। প্ৰথম কৃষকজনে ৰামেশ্বৰমক দোকানৰ বিষয়ে কয়। যতীনক ছুৱেটাৰ দিয়াৰ পাছত ৰামেশ্বৰম সেই দোকানীজনৰ ওচৰলৈ যায়। ভাই, মই গম পাই গৈছো যে তুমি এনেকুৱা সাৰ বেছি আছা যাক পিঁয়াজৰ খেতিত দিলে সি সোনকালে পকি যাব আৰু পিঁয়াজ ভালো হ'ব। আৰে মোৰ ওচৰত বহুত ভাল সাৰ আহিছে। আজিকালি এই বস্তুবোৰৰ অবিহনে ভাল খেতি হোৱাটো অসম্ভৱ। যেতিয়ালৈকে বস্তু তুমি ট্ৰাই নকৰা তেন্তে গম পাবা কেনেকে সি ভাল হ'বনে বেয়া। তুমি একেবাৰে ঠিক কথা কৈছা ভাই। বাকীবোৰৰ বিষয়ে মই নাজানো। তুমি মোক সেই সাৰ দি দিয়া। ৰামেশ্বৰম আনন্দ মনেৰে ঘৰলৈ আহে। পিছদিনা পুৱা ৰামেশ্বৰম নিজৰ পথাৰত সোনকালে গৈ উপস্থিত হ'ল আৰু গোটেই পথাৰত দোকানীয়ে দিয়া সাৰ সিঁচি দিলে। পানী দিয়াৰ পাছত তেওঁ সপোন দেখি ঘৰলৈ আহিলে। মোৰ পিঁয়াজৰ শস্য ইমানেই ভাল হ'ব যে মোৰ পুৰা দৰিদ্ৰতা দূৰ হৈ যাব। তেতিয়া মই আৰু মাটি কিনি ল'ম আৰু তাতো পিঁয়াজৰ খেতি কৰিম আৰু এইদৰে বছৰে বছৰে মোৰ ওচৰত বহুত পইচা হৈ যাব। কি হ'ল, বৰ মিচিকিয়াই আছে যে? তই জাননে, কালি মই যেতিয়া বজাৰত যতীনক ছুৱেটাৰ দিবলৈ গৈছিলোঁ তাত এখন সাৰৰ দোকান আছে। সেই দোকানীয়ে মোক এনেকুৱা সাৰ দিছে যাক মই এতিয়া পিঁয়াজৰ ওপৰত সিঁচি থৈ আহিছোঁ। এইবাৰ আমাৰ শস্য সময়ৰ আগতেই তৈয়াৰ হৈ যাব আৰু পিঁয়াজো বৰ ভাল লাগিব। বাৰু, সাৰৰ দোকানীৰ পৰা গাঁওবাসীয়ে সাৰ কিনিলেনে? আৰে এই গাঁওবাসীৰ বুদ্ধিনো ক'ত? ইয়াৰ খেতিয়কেতো বৰ চুলিৰ লগত ছাল উলিয়াব জানে। যেতিয়া মোৰ ভাল পিঁয়াজৰ শস্য দেখিব তেতিয়া জ্বলি পুৰি মৰিব। দেৱ, মই একো বুজিব পৰা নাই। আপুনি কেতিয়া বুজি পাব? যদি সেই সাৰ বেয়া হয় তেতিয়া আমাৰ শস্য নষ্ট হৈ যাব। আপুনি গোটেই পথাৰত সেই সাৰ ছটিয়াই দিলে। তই কি জান খেতি বাৰীৰ বিষয়ে? তইতো বছ ঘৰতে বহি বহি দুখ উলিয়াব জানো। দেৱ, এখেতে যি কৰিলে কৰিলে আৰু, কিন্তু আমাৰ খেতি নষ্ট হ'বলৈ নিদিবা। দুদিনৰ পাছত ৰামেশ্বৰম নিজৰ পথাৰলৈ আকৌ গ'ল আৰু তেওঁ দেখিলে তেওঁৰ পিঁয়াজৰ খেতি বহুত ভাল হৈছে। গোটেই পাতবোৰ সেউজীয়া আৰু ডাঙৰ ডাঙৰ হৈ গৈছে। ৰামেশ্বৰ ভাই, পথাৰত এনেকুৱা কি সিঁচিলি? তোৰ শস্যটো দুদিনতে একেবাৰে লহ পহকৈ বাঢ়িবলৈ ধৰিলে। হয়নে? মোৰতো এনেকুৱা লগা নাই। এনে লাগিছে এইবাৰ তোৰ শস্য বহুত ভাল হ'ব। মোৰ কথা শুন, যেতিয়া শস্য তৈয়াৰ হ'ব তৎক্ষণাত উলিয়াই দিবি। আজিকালিতো আমি দুবাৰো পিঁয়াজৰ খেতি কৰিব পাৰোঁ। চাম, এতিয়াতো শস্য তৈয়াৰ হ'বলৈ টাইম আছে। চাওঁতে শস্য তৈয়াৰ হৈ যায়। ৰামেশ্বৰমৰ শস্য আন কৃষকতকৈ বেছি ভাল হ'ল আৰু সোনকালে তৈয়াৰ হৈ গ'ল। সকলো কৃষকে তেওঁৰ শস্য দেখি তবদ মানিলে আৰু ৰামেশ্বৰমৰ কথা ক'বই নালাগে। তেওঁ নিজৰ পথাৰৰ পৰা গোটেই পিঁয়াজবোৰ লৈ বস্তাত ভৰাই নিজৰ ঘৰৰ কোঠাত থৈ দিয়ে। লোভ নকৰিব, আপোনাৰ পিঁয়াজ এতিয়াই উলিয়াই দিয়ক। এতিয়া দামো অলপ ভালেই চলি আছে। আমি নিজৰ ঘৰত ইমান দিনলৈকে পিঁয়াজ ষ্ট'ৰ কৰি ৰাখিব নোৱাৰোঁ। আপুনিতো জানেই পিঁয়াজ বেয়া হৈ যায় বুলি। মোক খেতিৰ বিষয়ে নিশিকাবি। মই জানো মই কি কৰি আছোঁ। প্ৰথমে চব খেতিয়কক পিঁয়াজ বেচিবলৈ দে। যেতিয়া পিঁয়াজৰ দাম বাঢ়িব তেতিয়া মই মোৰ পিঁয়াজ উলিয়াম। লাহে লাহে আন কৃষকসকলৰো শস্য তৈয়াৰ হৈ গ'ল। সকলো কৃষকে নিজৰ নিজৰ শস্য লৈ পিঁয়াজৰ বজাৰলৈ গ'ল। মূল্যৰ হিচাপত উলিয়াই দিলে। ৰামেশ্বৰম লোভত পৰি বহি থাকিল। যোৱাবাৰ কম উৎপাদন হোৱাৰ কাৰণে পিঁয়াজৰ দাম বাঢ়ি গৈছিল। এইবাৰ কৃষকসকলে পিঁয়াজৰ খেতি বেছিকৈ কৰি সেই নাটনি পূৰা কৰি দিলে। যাৰ কাৰণে এইবাৰ গোটেই পিঁয়াজৰ দাম ভালেই আছিল, কিন্তু পিঁয়াজৰ দাম কমি গ'ল। ৰামেশ্বৰমে সদায় বজাৰলৈ যায় আৰু পিঁয়াজৰ দামৰ খবৰ কৰে, কিন্তু পিঁয়াজৰ 15 টকাতকৈ দাম হোৱা নাই। এতিয়াও একো নষ্ট হোৱা নাই। আপুনি এই গোটেই পিঁয়াজবোৰ বজাৰলৈ লৈ যাওক। নাই, যোৱাবাৰ এই সময়ত পিঁয়াজৰ দাম দুগুণ হৈ গৈছিল। মই অলপ আৰু বাট চাম। বাবা, আয়ে ঠিকেই কৈছে। আপুনি এতিয়া এই পিঁয়াজবোৰ উলিয়াওক। আমাৰ টিচাৰে কৈছিলে যে এইবাৰ পিঁয়াজৰ খেতি বৰ ভাল হৈছে আৰু এতিয়া বেছিভাগ কৃষকে পিঁয়াজৰ খেতি কৰিছিল, সেইকাৰণে এইবাৰ দাম বেছি নাবাঢ়ে। এয়া লয়,
তইতো মাৰ দৰে আৰম্ভ কৰি দিলি মই কৈছো নে মই এতিয়া আৰু অলপ বাট চাম ৰামেশ্বৰমে আৰু এমাহ বাট চালে কিন্তু এইবাৰ দক্ষিণ ভাৰততেই নহয় উত্তৰ ভাৰততো পিঁয়াজৰ দাম বহুত তললৈ আহিলে ৰামেশ্বৰমে আৰু এমাহ বাট চালে কিন্তু এইবাৰ দক্ষিণ ভাৰততেই নহয় উত্তৰ ভাৰততো পিঁয়াজৰ দাম বহুত তললৈ নামিল এতিয়া ৰামেশ্বৰমক নিজৰ পিঁয়াজে চিন্তাত পেলালে তেওঁ গোটেই ৰাতি ভাবিলে আৰু পিছদিনা পুৱা মোৰ লাগিছে সুলোচনা এতিয়া মই মোৰ পিঁয়াজ উলিয়াই দিয়া উচিত নহ'লে মই এই দামো নাপাম আপুনি একেবাৰে সঠিক সিদ্ধান্ত লৈছে সোনকালে আজি আপোনাৰ গোটেই পিঁয়াজ বজাৰত বেচি আহক ৰামেশ্বৰমে সেই কোঠাৰ দৰ্জা খোলে য'ত পিঁয়াজ থৈছিলে কিন্তু এয়া কি পিঁয়াজৰ বস্তাবোৰ গেলি গ'ল ৰামেশ্বৰমে দৌৰি যায় আৰু এটা এটা বস্তা খুলি চায় কোনোবা বস্তাত কম আৰু বেছিভাগ পিঁয়াজ বেয়া হৈ গৈছিল আৰু কোঠাৰ পৰা দুৰ্গন্ধ আহিছিল ইমানেই চোকা গোন্ধ যে সুলোচনাই ভয় খাই সেই কোঠালৈ আহে আৰু মূৰত হাত দি বহি পৰিল দেৱ এই কি হৈ গ'ল আমাৰতো গোটেই শস্য নষ্ট হৈ গ'ল মই কিমানবাৰ ক'লো আপোনাক পিঁয়াজ বেছি দিয়ক বুলি কিন্তু তেতিয়া আপুনি মোৰ কথা নেমানিলেই আপোনাৰ লোভে আমাৰ গোটেই শস্য নষ্ট কৰি দিলে ৰামেশ্বৰমেও মূৰত হাত দি বহি পৰিল তেওঁৰ লোভে তেওঁৰ শস্য নষ্ট কৰি দিলে তেওঁ অৱস্থাও একেবাৰে কাহিল হৈ পৰিল এতিয়া গম পালেনে লোভ কিমান বেয়া বস্তু আৰু ৰামেশ্বৰমে নিজৰ ভুলৰ কাৰণে মূৰে কপালে